দোকান খুলিছো একে লেতেৰা ফেতলা আছে তই যে বহি আছ এই বেঞ্চবিলাক মুচিব নালাগে কোনে মুচিব মই মুচিম নেকি মোৰ ধুনীয়াকে মুচি জগৰ পানী নাই ভালকে ভৰা কৰি পেলাই ফুল কৰি থৈছে না কাষ্টমাৰ আহিব এই দাদাহঁতক কি লাগে দিবি চাহ খুলিছিল বোলা ভালকে মুচিবি ইমান দেৰি লাগে না সোনকালে কৰ দি দে দাদা বহি থাকিব নেকি কাষ্টমাৰ বা ঈশ্বৰৰ পৰা কামটো নাই কাম অকণ স্পীডত কৰি দিছোন ঐ এপিনে আছোন এপিনে মই যে ইয়াত 100 টকা এটা থৈছিলো কি হ'ল মানে ইয়াতে 100 টকাটো তই নাজানিলে কোনে জানিব ইয়াত যে 100 টকাটো আছিলে কি হ'ল ইয়াৰ পৰা নাজানো বুলি ক'লে হ'বনে মই থৈছো ইয়াত পইচাটো ক'ত যাব ইয়াৰ পৰা কাম কৰি আছিলো তই তুমি ইয়াত অহা দেখিছিলো নহয় তই অহা নাছিলি এইখিনি জেগাত কিন্তু এই পইচাটো ইয়াৰ পৰা কি হ'ল তই ইয়াত আহিবলৈ চান্স কেনেকে পালি তই এইখিনিত আহিবলৈ তই মানে কি মানে এই 100 টকাটো কি হ'ল ইয়াৰ পৰা তই আজিৰ পৰা ইয়াত থাকিব নালাগে এই 100 টকা 100 টকাটো কি হ'ল ইয়াৰ পৰা তই নিশ্চয় ক'লে হ'বনে তই 100 টকাটো ইয়াৰ পৰা নহ'বা কি হ'ব ইয়াত কৈ দিয়া 100 টকাটো কি হ'ল ভাইটি এইবিলাক মোৰ দোকানৰ স্বামী হ'ব পইচাটো ইয়াৰ পৰা কি হ'ব পাৰে তই আজিৰ পৰা ইয়াতে থাকিব নালাগে বেয়া চেয়া নকৰো মোৰ পইচাটো হৈছে নে বেয়া নক'ব মানে হেৰি নহ'বা ইয়াতে টকাটো কি হ'ব হয়নে নহয় তুমি কথা শুনা সঁচা কথা মৰম নাই গতিকে সদায় সঁচা কথা ক'বা লাগিলে মোৰ পৰা 1 টকা এটা খুজি খাবি মই আপত্তি নাই তোক মই 10 টকা দিম কিন্তু এই চুৰ কৰি খোৱা স্বভাৱটো মই ভাল নাপাওঁ লাগিলে 10 টকা খুজি খাবি নাই নালাগে আজিৰ পৰা থাকিব নালাগে তই ওলাই যা তই দোকানত থাকিব নালাগে তই ওলাই যা নাই নহ'ব তই য'ত থাক মই ওলাই যাম মই এইবিলাক মই ভাল নাপাওঁ এইবিলাক তই মোক 1 টকা সুধিলে মই ভাল পালোঁ দে নালাগে আজিৰ পৰা থাকিব নালাগে নাই হ'ব তই য'ত থাক আজি আৰু আজিৰ পৰা ইয়াত নাহিবি তই য'ত থাক য'ত আছিলি তাত সেইবিলাক নহ'ব মোৰ লগত সেইবিলাক চিষ্টেম নাই তই য'ত যা আজিৰ পৰা থাকিব নালাগে যিহেতু বন্ধুসকল আপোনালোকে ইতিমধ্যে দেখা পালে যে ৰমেনৰ অৱস্থা বৰ বেয়াৰ ফালে গতি কৰিছে আৰু জীৱনত যেন অন্ধকাৰ নামি আহিল উপায় নাপাই সি ভিক্ষাৰ পথ বাছি ল'লে তেন্তে বন্ধুসকল আহকচোন আমি ভিডিঅ'টো চাওঁ তাৰ জীৱনলৈ আশাৰ ৰেঙনি নামি আহিবনে আৰে লুকু কি খবৰ আছো দিয়া ভালে তোমাৰ কোনফালে যোৱা এনেই ওলাই আহিলো আজি ৰাখি বন্ধন তাতে আজি দেওবাৰ তাতে বন্ধ এই ৰাখি চাকি পিন্ধা নাই তুমি পিন্ধিলা নেকি কি ক'বা আৰু উপায় নাই কোনো নাইকিয়া তেনেকুৱা বন্ধি কোনো নাই এপাক ঘূৰি আহিব লাগিছিলে এপাক যাম কি কৰিবা যাবা এতিয়া এনেই ওলাই আহিলো এতিয়া এপাক বোলো তোমাক তাতে লগ পালো এতিয়া তাতে ভাল লাগিলে দুইটা বোলো এপাক ওলাই যাম কি হ'ল আকৌ তই ক'ৰ পৰা আহিছ এতিয়া ভিক্ষা খুজি আছ তই এইটো চেহেৰাটো লগা নাই তেনেকুৱা ভিক্ষাৰীটো লগা নাই তোৰ চেহেৰা আগতে মানে মই এই হোটেলত কাম কৰি আছিলো তাতে মানে মোক চুৰ কৰা নাছিলো কিন্তু চুৰ কৰিছো বুলি মোক বদনাম দিলে
সেইকাৰণে মোক ওলাই আমি কি কৰিম এতিয়া ন আমি এতিয়া কি কৰিম চা তই এতিয়া মোৰ তাত পইচা নাই ভাই মই দিছিলে কেপি খাই দিলো বাছ ওলাই গ'ল এতিয়া বৰ্তমান নাই মোৰ তাত দাদা কি কৰিব এই যা যা ইয়াৰ পৰা যা এই লোক আছে নে পইচা তোমাৰ নাই নাই মোৰ পইচা নাই মই এই নাই অ মোৰ তাত পইচা নাই তোৰা কৈ দিয়া এই তোৰ পিটিম এতিয়া মই ধৰি ল যা দিয়াচোন নাই পইচা নাই মোৰ তাত আৰে তোৰ ঘৰ ক'ত তোৰ মোৰ ঘৰ নাই ঘৰ নাই তই ঘড়ী হা তই ঘড়ী ঘড়ী নে মই দি হয় দাদা কিবা এটা কিয় ইমান স্পীডত আহিছো যে দাদা কিবা এটা খাব দিয়াচোন কিবা এটা খাবলৈ কিবা এটা খাবলৈ তোক দিম বাৰু মই কিন্তু ৰচোন তোক মই চিনাকি নিচিনা লাগিছে মোক ক'ত দেখিছিলো এই আমাৰ স্কুলৰ ফ্ৰণ্টত যে হোটেলখন আছে তাত কাম কৰিছিল নেকি হয় কৰিছিলো আচ্ছা সিদিনাখন ময়ো তাতে আছিলো তোৰ মালিকে যে পিটিছিলে কিবা পইচা চুৰ কৰাৰ কৰা নাই কিন্তু মোক এনে বদনাম দিয়ে মোক তাৰ পৰা ওলাই দিলে আচ্ছা আচ্ছা তো ঘৰ ক'ত ঘৰ মানে মোৰ দেউতা মাক সৰু কালতে ঢুকাই গ'ল তাৰপিছত মোক গাঁৱৰ মানুহ এজনে আনি দোকানখনলৈ থৈছিলে কিন্তু মোক মালিকজনে ওলাই দিলে এতিয়া পঢ়া শুনা কৰিবলৈ মন আছে নে নাই বহুত মন আছে মোক পঢ়া শুনা কৰিবলৈ কিন্তু কৰিবহে ঘৰত কোন কোন আছিলে নে মা দেউতা সৰুতে মানে ঘৰত আছে কোন কোন ঘৰত মোৰ মা দেউতাই আছিলে মাত্ৰ তাৰপিছত ঢুকাই গ'ল বেমাৰত ঢুকাই গ'ল ঠিক আছে বাৰু এতিয়া কি কৰিম বুলি ভাবিছে এনেকৈ ভিক্ষা কৰি মানে এইটোতো বেয়া হৈছে আৰু তোমাক দেখাটো মানে তুমি এতিয়া বহুত সৰু হৈ আছা ঠিক আছে মই পঢ়া শুনা কৰিবলৈ মন আছেনে আছে বহুত আছে ভাল জেগালৈ লৈ যাম তুমি সেই জেগাটোত গৈ পেলাই পঢ়িবও পাৰিবা খেলিব পাৰিবা তোমাৰ এখন সদায় খাবলৈও পাবা এটা ভাল জেগালৈ লৈ যাম সকলো তোমাৰ লগৰ জেগাটোত পঢ়িবও পাৰিবা সকলোবোৰ পাৰিবা যাবানে তালৈ তুমি সদায় খাবলৈও পাবা আৰু তুমি সকলো তোমাৰ লগত লগ বান্ধ তোমাক লৈ যাম যাবানে তালৈ তুমি তাৰমানে আজি ৰাখি বন্ধন এই ল'ৰা ছোৱালীখিনি আজি মানে বাহিৰলৈ এই গোটেই ষ্টাফটো দি পেলাই পঠিয়াই দিছে অকণমান বাহিৰখনো চাওক ঘূৰক ফুৰক সিহঁতৰ মনবোৰ ভাল লাগিব সেইকাৰণে একদম গোটেই দিনটো অকলশৰে আছো এনেকুৱা হৈছে চাহকাপ খাবলৈও লগ এটা নাই আপুনি আহিলে চাহকাপ যে একেলগে খালো বৰ ভাল লাগে আচ্ছা মই আপোনাক এটা কথা সুধিবলগীয়া আছে আজি কি আপোনালোকৰ অনাথ আশ্ৰমখন খুব নিজান লাগিছে তাৰমানে কি নিজান মানে কি আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰলৈ পঠাইছো বুলি কৈছো সদায় সিহঁতে একেটা পৰিৱেশৰ মাজতেই থাকে গতিকে আমি মানে এনেকুৱা ফেষ্টিভেলবিলাক যেতিয়া আহে তেতিয়া আমি অলপ বাহিৰত কিন্তু ঘূৰাই পকাই লৈ আহো সিহঁতৰ মনবোৰ ভাল লাগে তাৰ ফ্ৰেছ হয় আৰু জ্ঞান বুদ্ধি বাঢ়ে অলপ বাঢ়ে এয়া বা আকৌ কোৱাচোন আপোনাৰ ওচৰৰ বৰ বিশেষ কাম এটা লৈ হয় নেকি কোৱাচোন কোৱা কি বিশেষ কাম লৈ আহিছে ল'ৰাজনক মানে মই আপোনাৰ বাটতে পালো বৰ দুৰ্ভগীয়া ল'ৰাটো আৰু মানে তাৰ মানে সি কাম কৰিছিলে আগতে হোটেল এখনত মালিকজনে তাক মানে বৰ অত্যাচাৰ কৰে সি মোক আজি সকলো কথা বিৱৰি কৈছে আপুনি সময় পালে কেতিয়াবা সুধিব মই আপোনাৰ ওচৰত তাক গতাই দিব লাগে নাম কি তোমাৰ ৰমেন ঘৰ হয় নেকি বাৰু হ'ব বাকীখিনি ক'ব নালাগে হ'ব এতিয়া ইয়াত থাকিলেতো জানাই পঢ়া শুনা কৰিব লাগিব ইয়াতো কাম বনৰ কথা নাই পঢ়া শুনা কৰিব লাগিব কৰিব পাৰিবা কৰিবা তেতিয়াহ'লে ভাল কথা আজি এনেকুৱা এটা দিনত আনিছা আজি ৰাখি বন্ধন আৰু এতিয়া সি আমাৰ পৰিয়ালৰে এজন সদস্য হ'ল নিজৰ পিতৃ হিচাপে মানি লোৱা তেওঁক ভালকৈ চাবা সেইখিনি বুজিব আৰু তোমালোকৰ নিচিনা মানুহৰ কাৰণেই পৃথিৱীখন জীয়াই থাকিব সেউজীয়া হৈ থাকিব ডেকা ল'ৰা তোমালৈ মোৰ আশীৰ্বাদ থাকিল
তেতিয়াহ'লে এতিয়া মই আপোনালোকক এৰো ইয়াক আমাৰ পৰিৱেশটোৰ লগত পৰিচয় কৰাই দিওঁ তেতিয়া আপোনালোক যাব নমস্কাৰ শ্ৰদ্ধেয় দৰ্শক প্ৰত্যাগমনৰ যোগেদি বৰ্তমান সমাজলৈ আমি এই বাৰ্তা লৈ আহিছোঁ যে প্ৰতিজন শিশুৱেই আমাৰ কাৰণে একোটা নক্ষত্ৰ সিহঁতক পঢ়া শুনাৰ পৰা আঁতৰাই আনি কক্ষচ্যুত কৰা আমাৰ কোনো অধিকাৰ নাই আৰু আমি যদি দেখিছোঁ ক'ৰবাত সিহঁত এই কাহিনীত দেখুওৱাৰ দৰে অৱহেলিত হৈ ৰৈছে তেন্তে অযুত ব্যস্ততাৰ মাজতো আমি যেন সিহঁতক নিজৰ বহুমূলীয়া শৈশৱটো ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰি সিহঁতক একোজন সুনাগৰিক ৰূপে গঢ়ি তুলিব পাৰোঁ ধন্যবাদ